হেল্ল' গাইছ welcome to new vlog so আজি আমি এইটো দুৰ্গা পূজা চাবৰ কাৰণে সৰি জানক পিতে ভাই আজি আমি দুৰ্গা পূজা চাবৰ কাৰণে আহি গলো আমাৰ এতিয়া কাষতে তাইৰ দীপঙ্কৰ চাব পাৰে আৰু এতিয়া আমাৰ পূজাৰ মঞ্চ কেনেকৈ লাগিছে ক'ব আপোনালোকে ভিতৰত যাই দেখা হৈছে ৰ'ব আপোনালোকক পুৰা একদম আজি আহি গৈছো একদম এতিয়া কেইটামান বাজিলত প্ৰায় 5:30 বাজে আৰু বলক গাইছ ভিতৰত যাই চাই আছো কি আছে কি নাই এইফালে আমাৰ দোকানবিলাক আছে এইয়া মানুহ বেছি হোৱা নাই কিন্তু আজি কালি মানে মানুহ বহুত হ'ব এতিয়া কৰি চাওক নাই নে কিমান কৰি তিনডাল নেকি তিনডাল চাৰিডাল নেকি তিনডাল হ'ব পাঁচডাল ৰে হেই আৰম্ভ কৰিব পৰা বহনি হয় না আমাৰ 10 টাকা চাৰিডাল দিলি হয় ৰাইতে যি কি আছে হে সবৰে গাইছ বলে দে দিব প্ৰথমবাৰ মাৰ চাৰিটা দে প্ৰথম চাৰিটা দিপাই মাৰ দে অংকন মাৰ দিব দে আৰু 10 লম সেইটো মই মাৰিম গোটেইকেইটা মাৰিব লাগিব এটা বললি হল চাৰিটাৰ এটা বললি হ'ব চাৰিটা বলব পৰা চাৰিটা হ'ব দে দুটা মাৰ দুটা এনকে মাৰবি মোৰটো মই মাৰিম দে তো গাইছ ভালে নাকো মানে হেই চাও গাইছ কি হয় দেখা যাব এতিয়া পাওনা পাওয়ার ভাগ্যটো নাই থাকে তাই কিন্তু গাইছ পুরা একদম মজা হয়ে যাব 10 টাকা ঢালো এনছি নাকি কোবরা মারিম এরপর হাত মারি জিনকে মারা দে রে ভাই কোন মারবো কে চাব পারে কোন মারবো দে কোন দে মার কোন মার দুদল না মার কে দুদল মার দুদল লইলো দে কুমা নাই দে মার দীপঙ্করে মারবো গাইস দে মার খতম নাকি খতম দে মই মাৰিম দে ধৰ কমে তো গাইস এতিয়া ভালে মাৰিবলৈ ওলাইছে এয়া ভালে আমাৰ এনেকে দি তো এতিয়া আমি মাৰিব চাই লওক আপোনালোকে মত গেছিলে বঢ়িয়া গুড ট্রাই ও মানুহ মাৰ নাই বিছটো নিদি বেলেগ এটা দি নৰি নহল গাইছ নেখলো আৰু এইগিলা এতিয়া কাৰণে বাই মাৰব চাক দাদা মাৰব এতিয়া দাদা মাৰক কুম্ভনা গাইছ আছো আপোনালোকে গাইছ অলপ মানে নুমলাম পুৰা চাৰিফালে পুৰা মজা চলি আছে চাব পাৰে আপোনালোকে ভোজপুৰি গান লগাই দিছে পুৰা ভোজপুৰি গাইছ চ' গাইছ লটাৰী খেলিছিলোঁ ইচালা পইচা গণগলৈ মাৰিছি আমাৰ মিছা মিছি ইমান মই ৰাখব লাগে হলতে পইচা গণগল ই কৰিছিল তাতে একবাৰ ফাল্টু পইচা হৈছে আগে লৈ আৰু গণগল কৰি মৰে মানুহকেইটা হোৱা নাই খালি বহু মানুহ হ'ব আমাৰ ইয়াতে এবাৰ দুৰ্গা পূজা দুৰ্গা মাৰ মূৰ্তিটো ইয়াতে থোৱা আছে এটা সেৱা কৰি লৈ ৰ'ব গাইছে এফালে খিচাৰি খাই যাব খিচাৰি দিছে অলপ কথা লৈ যাম এনেকৈ আমাৰ বেচা বস্তু দিয়া নাই গাইছ আমি মিঠা খিচাৰি খাই আছো লাকি আহি গ'ল এতিয়া গাইছ আহিফালে আমাৰ লাকি ৰেকিবৰ ক'ৰ পৰা আহিল যে আপুনি ভোট কৰি ক'ৰ পৰা মই মালিকত নাজানো বা ভিৰকে নাযায় কাৰণে চাপৰ চাপটো ভাল লাগিছে কিমান লৈছে চাপটো মোৰ 900 টকা লৈছে লোকচক কৰিব নকৰে লগ আজি নকৰোঁ কালি কৰিম আপোনালোকৰ ইমান সেই গাইছ মান ৰখি আছে আপোনাৰ কাৰণে ফেন নাহা নেকি লগ নকৰিলে হ'ব নেকি নাই মানে কিবা ওচৰত আছে মই কিবা কৈ দিয়কচোন অলপ মই কম কি ভানো ছাবস্ক্ৰাইব কিমান লাইক ছাবস্ক্ৰাইব কৰি দিব ভানো 100 টা কৰি দিয়ক ভানো কিবা কৰি ইয়াৰ 150 টা হৈছে 200 টা হৈছে নেকি 150 টা ভানো প্লিজ 100 টা কৰি দিয়ক আমাৰ যাবি না আজাদ এই হিৰক নাযায় বোলেছো এটা ঘুরবি আমি ঘুরলু এটা খিচড়ি খাব পারবি খিচড়ি যাবি না খিচড়ি যা খাইয়া যা এই করবি এই এনে কত যাব সেবা করবি অলপ খালে হিরো কত না হিরোকে না যায় বলে মাইম ফোন করলা হ'ব দে যা খিচড়ি খাইয়া নহলে তোর যাবি নি সো গাইস আমি এলপি স্কুলৰ পূজা চাই ইটা আইপালো গৰছু গাড়ী উঠি ফেনে আৰু ইটো হৰে দৃশ্য গৰছুকৰ পূজাৰ ইয়া চাব পাৰি ফেলে দুৰ্গা মাৰ মূৰ্তিটো হৈ আছে ইয়াতো এটা সেৱা কৰি ল'ব লাগিব গাইস এটা সো গাইস মতৰ লগত কথা ক'ব লাগিছিল সবৰে কন ই চালা আমি টেকাৰ আহি আছো লখৰাৰ লাগি ই এনেকে হাইছি গাড়ীত বাৰে মাথা পাগলা কৰি দিব কি এতিয়া হাই গতে মোৰ এটা পাঙৰ হৈছো মানুহ লাজ পাব লগা হৈছে
কেনেকৈ হাঁহি আছে ইয়াৰ কিবা হৈছে গাইছ নাজানো দেই কেনেকৈ হাঁহে না গাইছ গাড়ীতে ধেই আবার পাগলা বলে বইল থাকলে গাইছ নৰা হেলো থাকবা এই আমি মোৰ লগত বহি আছে এটা মাজত বহিছে কওকচোন তাতে মোৰ লগত কি চিজন না মোৰ কাষত বহিছে দুটা ইংলিছ মেন আপিটো কি কৈছে ইংলিছ মাৰি আছে বা আপাটোৰ লগত আপাটো ফৰেনাৰ নেকি একদম বগা চিকনেছ কি আপিটো কি কৈছে আপিটো তাতে অঞ্জলি ঘূৰিবলৈ ফোন আহিছে আপিটো কি ফোন মাৰিছে কি বোলে এনে কয় গাইছ এনে ইয়াৰ মানুহ খাৰাপ নাই গাইছ মই সঁচা কৈছো গাইছ মই প্ৰুফ দেখা নাই এনেকৈ হাঁহিছি গাইছে এনেকৈ হাঁহিছি আৰু এতিয়া আমি আহি পেলোঁ গৰচুকৰ পৰা ডাইৰেক্ট লখৰা আৰু লখৰাত চাব পাৰে কেনেকুৱাকৈ সজাইছে আৰু এইফালে সোমাই গ'লে আপোনালোকৰ দেখা পাব দুৰ্গা মাৰ মূৰ্তিটো আৰু লখৰাৰ পূজাটো অলপ হাই ষ্টেণ্ডাৰ্ডৰ হয় মানে অলপ বেছি ফেচিলিটি আছে ভাল কৰি সজাইছে বহুত আৰু এইফালে নাম গাই আছে চাব পাৰে গাইছ লখৰাত সোমাই গ'লোঁ যিমান এটা ভিৰ এক্সেপ্ট কৰি নহ'লাক মানে যিখিনি ভিৰ বুলি ভাবিছিলোঁ নহ'লাক গাইছ ইমান ভিৰ এটা হোৱা নাই কালি হ'ব আজি প্ৰথম দিনা গাইছ পূজাৰ সেইকাৰণে বলক গাইছ দেখাই আছোঁ কি আছে আমি ইয়াতে আহিলোঁ আহি পিনে ইয়াতে কাপোৰ দোকান দেখা পালোঁ গাইছ চাওঁ ৰ'ব কি কাপোৰ দি আছে আমি ডাকো কি কাপোৰ দি আছে চাওঁ ৰ'ব গাইছ মনে গাইছ গাইছ কাপোৰ দি আছে 100 টকা 800 টকা 200 টকা এনেকৈ এইবিলাক 200 টকা এইবিলাক 150 এইবিলাক 100 আৰু এইবিলাক 100 টকা পেণ্টো আছে গাইছ চাব পাৰে ভালে গাইছ আমি লৈছোঁ কিন্তু কাপোৰ আমাৰ দোকান নাই চব গাইছ কোনখনে এনেকৈ এটা বাচি গৈছে কেনে গোটেই কিবা কুৰ্তা সোমাই বোলে এনেকৈ কিবা হ'ব খনমতে খাটিব গাইছ খেতি দিব সন্মান গোটেই এনেকৈ এটা পাৰে না গাইছ মানুহৰ আগত গাইছ চাওমিনটো খাই ল'ব এতিয়া এয়া চাওমিন আহিছে খাই লওঁ দিবা খাই ল দে কোনখন নাখাই বুলি সি পাছত খাব দে আমি খাই লওঁ দে গাইছ চবে আইচক্ৰীম খাই লওঁ আইচক্ৰীম লৈছোঁ আৰু এনেকৈ গাড়ীৰ বতাহ আহে আমি পামেই আৰু LP স্কুল আৰু অলপ দূৰ গ'লে পাই যাম এটা এন কৰি দিওঁ দীপা যাবি তই দীপা যাব ইফালে আমি যাম এইফালে বলক গাইছ পাহাৰত থাকে না আৰু গাইছ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে চ' ইয়াতে ভিডিঅ'টো এণ্ড কৰিব লাগে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে অলপ ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন ভ্লগৰ কাৰণে থেংক ইউ ফৰ ৱাচিং বাই বাই